বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DS ইনফৰমেশ্যনলৈ। আৰম্ভ কৰোঁ আমাৰ প্ৰশ্নাৱলী। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ আদৰ্শ বাক্য শাৰী কি হয়? অসমৰ আদৰ্শ বাক্য শাৰী হৈছে জয় আই অসম। দ্বিতীয় প্ৰশ্নটো হৈছে ইউনেস্কোৱে কেতিয়া কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰিছিল? উত্তৰটো হৈছে 1945 চনত অৰ্থাৎ 1945। আৰম্ভ কৰিছোঁ দ্বিতীয়টো প্ৰশ্ন। আপোনালোকে জানেনে বাৰু কি শিল পানীত উপঙে? পানীত উপঙি থকা শিলবিধৰ নাম হৈছে পমিজ পাথৰ। এতিয়া আগবঢ়াইছে আপোনালোকলৈ এটি প্ৰশ্ন। এই পমিজ পাথৰবিধ কোন ঠাইত পোৱা যায় আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আনলৈ শ্বেয়াৰ কৰিব যাতে আনেও জানে। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে, ধন্যবাদ।